নমস্কাৰ আৱাজ দা ভইচৰ সমূহ দৰ্শকক মই মুক্তি বেগমে স্বাগতম জনাইছো। আজি আমাৰ সৈতে উপস্থিত আছে সৈয়দা আজহাৰা জন্নত সুলতানা। তেওঁ এগৰাকী ইংৰাজী সাহিত্যৰ ছাত্ৰীৰ লগতে তেওঁৰ অন্য এটা পৰিচয়ও আছে। তেওঁ আপকামিং মডেল বুলিও আমি ক'ব পাৰো। আজহাৰা, তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। তোমাৰ এই মডেলিঙৰ যিটো তোমাৰ এই যাত্ৰা অভিনয় বা ফেশ্বনৰ যিটো তুমি আৰম্ভ কৰিছা, এই যাত্ৰাটোৰ বিষয়ে আমাৰ দৰ্শকসকলক জনাম। পোনপ্ৰথমে মই শ্ৰদ্ধাৰ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। মডেলিং মই কৰি আছিলোঁ 2015 চনৰ পৰাই। বৰ্তমান মই কৰি আছোঁ মডেলিং। আৰু মডেলিঙৰ লগত মই কেনেকৈ জড়িত হৈছোঁ মই ক'ব বিচাৰোঁ। যেতিয়া মই ক্লাছ 8ত আছিলোঁ, তো তেতিয়া মই এজন আপোনাৰ ৰিপৰ্টাৰক লগ পাইছিলোঁ। তেখেতৰ নাম হৈছে হাজৰিকা ছাৰ। ছাৰে মোক তেতিয়া জনাইছিলে যে আমাৰ নাজিৰাত মিছ নাজিৰা মহোৎসৱ পতা হৈছে, তো তাত মই পাৰ্টিচিপেট কৰিব পাৰোঁ। তো মই একো এইবোৰৰ ওপৰত মোৰ নলেজ নাছিলে, কি বা হ'ব কেনেকুৱা হয়, কিন্তু ভাল লাগিব বুলি গম পাইছিলোঁ যে মডেলিং হয়, ভাল লাগিব। তো মই তাত গ'লোঁ, তাত মই পাৰ্টিচিপেট কৰিলোঁ। তাত মই একো পোৱা নাছিলোঁ তেতিয়া, মোৰ ফাৰ্ষ্ট আছিলে, কিন্তু এক্সপিৰিয়েঞ্চ হ'ল, মোৰ শিকিব পাইছিলোঁ। তাৰপাছত মোৰ ইণ্টাৰেষ্টটো তেনেকৈ আহিলে। তেনেকৈ মই তাৰ পাছত আপোনাৰ মিছ শিৱসাগৰত পাৰ্টিচিপেট কৰিলোঁ। আৰু সৌভাগ্যক্ৰমে মই মিছ শিৱসাগৰ টাইটেলটো মই পাইছিলোঁ। তাৰপিছত তেনেকৈ মিছ দিখৌ, মিছ পাটমাধুৰী যোৰহাটত অনুষ্ঠিত হৈছিলে। তেনেকৈ বহুতখিনি টাইটেল মই পাইছোঁ। মিছ পেলেচ পালোঁ। মিছ পেলেচ টাইটেলটো পোৱাৰ পাছত মই এটা ভাল অপৰচুনিটি পালোঁ। মই যিখন আপোনাৰ ছানচিল্ক মেগা মিছ নৰ্থ ইষ্ট যিখন শ্ব' হয়, তালৈ মোৰ ডাইৰেক্ট এণ্ট্ৰি হ'ল। আৰু ছানচিল্ক মেগা মিছ নৰ্থ ইষ্টৰ নিচিনা এখন ডাঙৰ প্লেটফৰ্মত মই নিজকে পাই মই খুবেই আনন্দিত অনুভৱ কৰিছিলোঁ। বহুতখিনি শিকিব পালোঁ, যিখিনি সঁচাকৈ প্ৰয়োজন হৈ আছে এগৰাকী মডেলৰ কাৰণে। তাৰপাছত মই আপোনাৰ হেৰিটেজ আছামৰ মিছ আছামখন কৰিলোঁ। সেইখন এখন ডাঙৰ শ্ব' হৈছিলে, তাত মই টপ 5ত আছিলোঁ। বহুত ভাল লাগিলে তাতো। তো তাৰপাছত মই আপোনাৰ ৰিচেণ্ট কৰিলোঁ আপোনাৰ DUI 365ৰ কেলেণ্ডাৰ ৱৰ্ল্ড 2022, আৰু তাতো মই টপ 5 হ'লোঁ। মই তেনেকৈ অপৰচুনিটিজ বহুতখিনি পালোঁ সিহঁতৰ পৰাও। তাৰপিছত তেনেকৈ মোৰ কেলেণ্ডাৰ ওলালে, আৰু বৰ্তমান মই ইষ্ট ইণ্ডিয়া ফেশ্বন উইকত ৱৰ্ক কৰিবলৈ চান্স পালোঁ। এইটো এটা বহুত ডাঙৰ প্লেটফৰ্ম। মীৰা মেমক মই ধন্যবাদ জ্ঞাপন কৰোঁ। তেনেকৈ বৰ্তমান মই এটা গানত কাম কৰিছোঁ। তো মই যিটো নতুন মোৰ প্ৰজেক্টত মই কাম কৰি আছোঁ, আকাশী গংগা এলবামখনৰ নাম হয়। এলবামখন আপোনাৰ নীল বৰা ছাৰৰ হয়, আৰু যিটো আকাশী গংগাই আমাৰ গানটোৰ নাম হয়। আৰু এই গানটো আপোনাৰ গাইছে আৰু কম্প'জ কৰিছে নীল বৰা ছাৰে। তাত কৰিঅ'গ্ৰাফি কৰিছে শচীন বৰুৱা ছাৰে, আৰু গানটো লিখিছে ৰফিকুল ইছলাম ছাৰে। তুমি যিহেতু এতিয়া 19 বছৰীয়া এগৰাকী ছোৱালী, আৰু লগতে ছাত্ৰীও, তুমি শিকিও আছা, মানে পঢ়িও আছা, তো তেনেকুৱা ক্ষেত্ৰত তোমাৰ এই যাত্ৰাটোত পঢ়া আৰু মডেলিং একেলগে আগুৱাই নিয়াটোত কিবা অসুবিধা হৈছিলে নেকি, বা তুমি কিবা এনেকুৱা অসুবিধাৰ সন্মুখীন হৈছা নেকি, কেনেকৈ কৰি কি কৰি? অসুবিধা হৈছে বাৰু, নোহোৱা নহয়। কাৰণ এক্সামবোৰৰ সময়ত এনেকুৱা হয়, যিটো সময়ত এক্সাম সেইটো সময়ত মোৰ ভাল ভাল শ্ব'জো থাকে, কিন্তু মই দুইটা বস্তুৱেই মই আগবঢ়াই নিব লাগে। তো কেতিয়াবা এনেকুৱা হয়, মই শ্ব' কৰি আহোঁ, তাৰপাছত মই নেক্সট ডে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰোঁ। কিন্তু তেনেকৈ আগুৱাই আছোঁ। বৰ্তমান মই তেনেকেই আপোনাৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী পালোহি। তো তেনেকৈ চলি আছে। এতিয়ালৈ তুমি এই মডেলিং কেৰিয়াৰটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে তুমি সন্মান বা প্ৰাপ্তি বুলি ক'ব পাৰা, এচিভমেণ্টবোৰ কি তোমাৰ? এচিভমেণ্ট যিহেতু মই বহুত টাইটেলছ পাইছোঁ আপোনাৰ আপাৰ আছামত। তাৰপিছত মই ডাঙৰ ডাঙৰ শ্ব'জখিনিতো বহুত ভাল ভাল অপৰচুনিটিজ পাইছোঁ। তেনেকৈ মোক জাজমেণ্টৰ কাৰণে মাতে, বা মই গ্ৰুমিং দিওঁ, গ্ৰুমিং এক্সপাৰ্ট, কৰিঅ'গ্ৰাফি কৰোঁ শ্ব'বোৰত তেনেকৈ। আৰু লাষ্ট ইয়েৰ মোক আপোনাৰ এটা বঁটা প্ৰদান কৰিছিলে। বঁটাটো হৈছে আপোনাৰ ৰাজ্যিক বঁটা, সেইটো পাইছোঁ। তেনেকুৱাই মোৰ এচিভমেণ্টছখিনি। বঁটাবোৰ কি কি পাইছা? ৰাজ্যিক বঁটা মই পাইছোঁ। ৰিচেণ্ট মই ৰাজ্যিক বঁটাৰ তাৰ ছেকেণ্ড বঁটাও মোক দিছে। আৰু তুমি অন্যান্য বেলেগ যিবোৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলা, ধৰি লোৱা এতিয়া প্ৰাক্চিনী এৱাৰ্ডৰ কথা কৈছিলা তুমি অলপ আগতে, কিন্তু তেনেকুৱা ধৰণৰ কিবা বেলেগ যিবোৰ? মই DUI কেলেণ্ডাৰ গাৰ্লত আছিলোঁ। DUI কেলেণ্ডাৰ গাৰ্লত মই মোৰ কেলেণ্ডাৰ ওলাইছে তেওঁলোকৰ, যিহেতু এইখন কেলেণ্ডাৰ আপোনাৰ অল অভাৰ ইণ্ডিয়াত যায়। বহুত ভাল হৈছে এইখন কেলেণ্ডাৰো। তেনেকৈ তেওঁলোকে মোক আপোনাৰ এটা এডভাৰটাইজ কৰিবলৈ চান্স দিলে। কমাৰ্চিয়েল শ্বুট হয়, MI ব্ৰেণ্ডৰ মই ফোনৰ শ্বুট কৰিছোঁ। এগৰাকী মুছলমান সম্প্ৰদায়ৰ এগৰাকী ছোৱালী হিচাপে তুমি মডেলিং কেৰিয়াৰটো নিৰ্বাচন কৰি লৈছা বা ফেশ্বনৰ ফালে আগবাঢ়ি গৈছা। এই ফেশ্বন আৰু মডেলিং
দিশটো যিটোত আমাৰ মানে মুছলমান সম্প্ৰদায়ৰ বাধা থকা বুলি কয়, তুমি এই ক্ষেত্ৰত আগবাঢ়ি গৈ মানুহৰ বা সমাজৰ পৰা কিবা তেনেকুৱা বা ঘৰৰ পৰিয়ালৰ ফালৰ পৰা কিবা বাধাৰ সন্মুখীন হৈছা নেকি, আৰু যদি হৈছা সেইবোৰ কেনেদৰে মোকাবিলা কৰিছা? পোনপ্ৰথমে মই ক'ব বিচাৰোঁ, মই ভাবোঁ মই কিবা এটা কৰিম বুলি হা, তো তেতিয়া মই কোনটো কাষ্টৰ পৰা বিলং কৰোঁ বা মোৰ ৰিলিজন কি, মই সেইটো কেতিয়াও মই ভাবি নলওঁ বা সেইটো মই কেতিয়াও নানো। আৰু মই লাকি হয়, মোৰ আম্মা আব্বাই মোক বহুতখিনি ছাপোৰ্ট কৰে। তেওঁলোকে কোনোদিন কোৱা নাই যে তুমি এনেকুৱা এটা হেৰিৰ পৰা তুমি বিলং কৰা, তুমি এনেকুৱা নকৰিবা, বা মই ডান্সো কৰোঁ, তুমি ডান্স নকৰিবা, বা তুমি নেখেলিবা, আজিলৈকে কোৱা নাই। কিন্তু সন্মুখীন নোহোৱাও নহয়, হৈছোঁ, সমাজৰ পৰা সন্মুখীন হৈছোঁ যে কি কৰিবনো, মডেলিং কৰিলে কি কৰি পাবনো, তো তেনেকুৱা কিছুমান কথাই। কিন্তু আম্মা আব্বা যিহেতু সদায় মোক লগত থাকে, তেওঁলোকৰ ছাপোৰ্টত মই আজি ইমানখিনি পাইছোঁ। আমাৰ মুছলমান সম্প্ৰদায়ত যিটো বাধা থকা বুলি কয় ফেশ্বন বা মডেলিঙৰ ক্ষেত্ৰত, তুমি সেই বিষয়ে কি ক'বা? বাধাটোক অতিক্ৰম কৰি আগুৱাই যাব লাগে নে মানুহৰ চিন্তাধাৰাটো সলনি কৰিব লাগে, কি ক'ব বিচাৰা? আজিকালি ল'ৰা ছোৱালীবোৰ বহুত টেলেণ্টেড হয়, তেওঁলোক আগবাঢ়ি আহক আৰু কৰিবও বিচাৰে, নকৰা নহয়। তেওঁলোকে পেৰেণ্টছে বুজক যে এইখিনি বস্তু তেওঁলোকৰ কাৰণে জড়িত, তেওঁলোকৰ বহুত জৰুৰী হয় এইখিনি বস্তু, আৰু তেওঁলোকৰ মাজত যিখিনি সোমাই আছে, আপুনি অকল এজনী টেলেণ্টেড তেনেকুৱা নহয়, সকলো গাতেই কিবা না কিবা গুণ থাকেই, আৰু সেই গুণখিনি যদি মাক দেউতাকে দেখে উলিয়াই আনক। আৰু মুছলমান বুলি ক'বলৈ একো নাই, কেতিয়াবা এনেকুৱা হয় বেয়া লাগে যে এখন কম্পিটিশ্যন মই কৰিছোঁ যে কোনো মুছলমান ছোৱালী নাই, কিয় ইমান সোপা মুছলমান ছোৱালী আছে, তেওঁলোক কিয় আগবাঢ়ি নাহে? কাৰণ তেওঁলোকেও পাৰিব, মই আজি পাৰিছোঁ যে তেওঁলোকেও পাৰিব, তেনেকুৱা কথা। শুনিছোঁ তুমি বিখ্যাত সংগীতজ্ঞ বুলি ক'লে এ আৰ ৰহমানৰ কথা আহে, তেওঁৰ বাঁহী বাদক অভিনন্দনৰ এটা বাঁহীৰ সুৰত তুমি অভিনয় কৰিছা, তো সেই সুযোগটো তুমি পাই কি ক'ব বিচৰা? মানে সেইটো তোমাৰ ইমান কম সময়ৰ ভিতৰত, কম বয়সতে তুমি তেনেকুৱা এটা সুযোগ এটা গ্ৰহণ কৰিছা। পোনপ্ৰথমে মই নীল বৰা ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ মোক ইমানখিনিৰ যোগ্য বুলি ভবাৰ বাবে। মই এগৰাকী মডেল হয়, কিন্তু তেওঁ ভাবিলে যে এই মডেলিং যদি কৰে এই এক্টিঙো কৰিব পাৰিব। তেওঁ এইটো এটা হাৰ্ড কেৰেক্টাৰ হয়, কাৰণ বাঁহীৰ বিষয়েও মই নাজানো, বা কেনেকৈ এনেকুৱা আছিলে যে মই বাঁহীটো ধৰে কেনেকেনো বজাব লাগে মই সেইটো নাজানো। আমাৰ কোৰিঅগ্ৰাফ যোনে কৰিছে শচীন ছাৰে মোক দেখাইছে, তাৰপিছত মই ইমান এজন ডাঙৰ মানুহৰ সুৰত মই এক্টিং কৰিবলৈ পাই খুবেই লাকি হয়। তুমি যেতিয়া মডেলিঙৰ কাৰণে প্ৰস্তুতি চলোৱা, তো সেইটো কেনেকুৱা ধৰণৰ প্ৰস্তুতিটো কেনেধৰণে তুমি চলোৱা, বা কিমান দিন আগৰ পৰাই মেণ্টেলি বা ফিজিকেলি তুমি প্ৰিপেয়াৰ হোৱা? মই গ্ৰুমিং যিটো ৱৰ্ড, এই গ্ৰুমিং মই নিজক কৰি থাকোঁ তেনেকৈ, আৰু প্ৰেক্টিচ মানুহৰ জীৱনত বহুত বেছি জৰুৰী হয়। এতিয়া যি হৈছে, আপুনি যিমান বছৰ পুৰণাই মডেল নহওক, নতুনখিনিও বহুত আগবাঢ়িছে, সেইটো বহুত ইণ্টাৰেষ্টেড, সিহঁতিও বহুত টেলেণ্টেড, আৰু কম্পিটিশ্যন এতিয়া বহুত বেছি হাৰ্ড হয়। তো এতিয়া কম্পিটিশ্যন ইজি হৈ থকা নাই আগৰ নিচিনা। এতিয়া এনেকুৱা হয়, মই যেতিয়া DY কেলেণ্ডাৰ জইন কৰিছোঁ, 1000 ছোৱালীৰ মাজত টপ 25 হোৱাটো বহুতেই টাফ আছিলে। তো তেনেকুৱা হৈছে এতিয়া কম্পিটিশ্যন, চব ছোৱালী আগ্ৰহী যিহেতু। তো মই এটা কথা ভাবোঁ যে আমাৰ গোটেই লাইফটো মই যিটো ৱেদি খোজকাঢ়ি যাওঁ, মই যিটো পাথেদি যাওঁ, সেই পাথটো মোৰ কাৰণে মোৰ ৰেম্প হয়। তো মই তেনেকেই নিজক প্ৰিপেৰেশ্যন কৰোঁ। তোমাৰ ভৱিষ্যতৰ পৰিকল্পনা বুলি ক'লে কি ক'বা? মানে তুমি মডেলিং কেৰিয়াৰটোকে তুমি আগুৱাই লৈ যাবা, নে তোমাৰ শিক্ষাৰ ক্ষেত্ৰত অন্য কিবা সপোন আছে? মই শিক্ষাও মই যিহেতু কৰি আছোঁ, মই এতিয়া বেচলাৰ্ছ কৰি আছোঁ। সৰুৰ পৰাই এনেকুৱা লাগে কি মই হিৰ'ইন হ'ম, মই হিৰ'ইন হ'ম, তো তেনেকুৱা এটা এইম আছে। তো চাওঁ কি হয়, কৰি আছোঁ কাম, ৰাইজে কাম দি আছে, তেনেকৈ পঢ়িও আছোঁ, আৰু ৰাইজৰ কামখিনি গ্ৰহণ কৰি কামখিনি কৰি আছোঁ। এতিয়া শেষলৈ আহিছোঁ, তোমাৰ এতিয়া আপকামিং কিবা এছাইনমেণ্ট আছে নেকি, যিখিনি তুমি মানে কণ্টিনিউ কৰিবা বা তুমি হাতত পাইছা? বৰ্তমান মই আমাৰ মিছন যিখন 2022 হ'ব, তাৰ কাৰণে অডিশ্যনৰ কাৰণে মই প্ৰিপেয়াৰ কৰিম। বহুতখিনি মোৰ প্ৰিপেৰেশ্যন বাকী আছে। যেতিয়া মই কম্পিটিশ্যনত যাওঁ, মই এনেকুৱা হয় যে চবতছে নোৱাৰাজনী মই বুলি মই নিজক তেনেকৈ ফিল কৰোঁ, কিয় নাজানো। সেই ফিলটো যেতিয়া হয়, তেতিয়াহে আপোনাক শিকিবলৈ আৰু জানিবলৈ মন যাব। যেতিয়া আপুনি জানিব যে মইতো চব জানো বা মোৰ হৈ যাব, তেতিয়া
সেই কনফিডেন্সটো যেতিয়া ষ্টেজত আপুনি কনফিডেন্সটো নাইকিয়া হৈ যায়। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমাৰ অনুষ্ঠানত সামৰণি মাৰিছো। নমস্কাৰ।